खुलुमबाय बयखौबो कक्राझार जिल्ला सालाकाटिनि साखाथियाव थानाय रेल लामायाव थांनाय हरनि समाव आईडी बमा बेरफ्रु होनाया बयनिबो गोसोआव गिखांनाय सोमजिहोदों। दा बे जाथायजों सोर लोब्बा दङ, बे हाबाखौ सोर मावदों, बिनि सायावहाय पुलिस बिफाना सं दानगासिनो दङ होननानै खौरां बिजोङाव रोखायैनो फोरमायना होनायखौ बे समावहाय नुनो मोननाय जादों। आरो बिनि अनगायैबो लरेन्स इस्लारि बिथाङाबो खौरां बिजोङाव गोबां बाथ्रा बुंदों। চাওক, ৰাতি হৈ যোৱা যিটো ঘটনা, এই ঘটনাৰ খবৰ ল'বলৈ ময়ো ইয়াত আহিছোঁ। মোৰ কোকৰাঝাৰ সমষ্টিৰ অন্তৰ্গত কোকৰাঝাৰ চালাকাটিৰ মাজত এই ঘটনাটো সংঘটিত হৈছে। তো ময়ো আমাৰ দলীয় কৰ্মীসকলক লৈ পেলাই চাবলৈ আহিছোঁ। ইতিমধ্যে উচ্চ পদস্থ পুলিচ প্ৰশাসনৰ বিষয়াসকল আহি পৰিদৰ্শন কৰি গ'ল। ৰেল বিভাগৰো উচ্চ পদস্থ বিষয়াসকল আহি ইয়াত পৰিদৰ্শন কৰি গ'ল। গতিকে নিশ্চিতভাৱে উচিত এটা তদন্ত হ'ব, আৰু এই তদন্ত হ'লে গোটেই ঘটনাবিলাক নিশ্চয় ওলাই পৰিব বুলি মই ভাবোঁ। আমি আমাৰ যি বিটিআৰ যি অঞ্চল, এই অঞ্চল এটা শান্তি এটা অঞ্চল হিচাপে কৰিবৰ কাৰণে যিহেতু সকলোৱে চেষ্টা কৰি আছিল, গতিকে এনেকুৱা সময়ত কোকৰাঝাৰত যি যোৱা ৰাতি যিটো IED যি বিস্ফোৰণ ঘটিল, বৰ্তমানলৈকে IED বুলি কৈ থকা হৈ আছে সংবাদ মাধ্যমত, কিন্তু ইয়াৰ যিটো ইনভেষ্টিগেশ্যন, এই ইনভেষ্টিগেশ্যনত নিশ্চয় ওলাই পৰিব। যিয়েই নকৰক, ইয়াক মই তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আমাৰ এই শান্তি বাতাবৰণ ইয়াত আমি গঢ়ি তুলিব লাগিব। আমাৰ শান্তিৰ যি বিটিআৰ অঞ্চল, ইয়াত যাতে কোনো উগ্ৰপন্থীয়েই হওক বা কোনো দুষ্ট চক্ৰই হওক, আন যিয়েই নহওক, তেওঁলোকে যাতে এনেকুৱা কুটঘাতমূলক যাতে কাৰ্য সংঘটিত কৰিব নোৱাৰে, তাৰ কাৰণে আমি সকলোৱে সজাগ হ'ব লাগিব। মই পুলিচ প্ৰশাসন আৰু জিলা প্ৰশাসনক, ৰাজ্য চৰকাৰক অনুৰোধ কৰিব বিচাৰিছোঁ, আপোনালোকৰ মিডিয়াৰ যোগেদি অতি সোনকালে যাতে ইয়াৰ উচ্চ পৰ্যায়ৰ এটা যাতে তদন্ত হয়, আৰু যাতে এই গোটেই ঘটনাৰ আঁৰত কোন আছে ইয়াক যাতে ওলাবলৈ চেষ্টা কৰা হয়, তাৰ কাৰণে মই আহ্বান জনাইছোঁ। এতিয়া আজি পুৱতি নিশা এটা ছাছপেক্টেড ব্লাষ্টৰ ঘটনা হৈছে। ইনভেষ্টিগেশ্যন চলি আছে আমাৰ এতিয়া, খুবেই প্ৰিলিমিনাৰী অৱস্থাত আছে। এতিয়া বৰ্তমান কেনেকৈ হ'ল, কোনে কৰিলে, কি পদ্ধতি ইউজ কৰা হৈছে, সেইখিনি ক'বলৈ অলপ দিগদাৰ হ'ব। ইনভেষ্টিগেশ্যন প্ৰচেছটো আৰম্ভ হৈছে। ইমিডিয়েটলি তাৰ আগতে ৰেল লাইন ৰেষ্টৰেশ্যনত চাই ল'ব, কথা আছে। চ' এতিয়া বৰ্তমান সেইখিনিয়ে ক'ব পাৰিম মই। ইনভেষ্টিগেশ্যন চলি আছে, উই আৰ ট্ৰাইং। আমি কি হৈছে একজেক্টলি, কি কেনেকৈ হৈছিলে, বা কোন ইনভলভ আছে, কি কথা, এই গোটেইখিনি কথা আমি আফটাৰ ইনভেষ্টিগেশ্যন আমি ক'ব পাৰিম। সেইটো মই আপোনাক হয় বা নহয় বুলি মই এতিয়া ক'ব নোৱাৰোঁ। আমি যিখিনি দেখিছোঁ, যিখিনি বস্তু পাইছোঁ, সেই গোটেইখিনি চোৱা চিতা কৰি পৰীক্ষণ নিৰীক্ষণ কৰিহে আপোনালোকক মই এটা ডিটেইল কিবা ক'ব পাৰিলোঁ। ৰেল ট্ৰেকৰ অলপ ট্ৰেক হেৰি হৈছে, এটা অংশ ক্ল'জ টু 1 মিটাৰ ট্ৰেক হেৰি হৈছিলে, সেইখিনি অলৰেডি ৰিষ্ট'ৰ কৰা হৈছে। ট্ৰেইন ছাৰ্ভিচ অলপ সময়ৰ কাৰণে ব্যাহত হৈছিলে, এতিয়া আকৌ চলা আৰম্ভ হৈছে। চ' এতিয়ালৈকে আপোনাক সেইখিনি ক'ব পাৰিম। পিছত ইনভেষ্টিগেশ্যনৰ সেই বিষয়ে এতিয়া যিহেতু নাজানো, তো আন্দেচা কৰিতো লাভ নাই। স্যার, যাত্রীৰ নিৰাপত্তাৰ বাবে ৰেলপথসমূহ সঠিকভাৱে পৰ্যবেক্ষণ কৰা নহয় নেকি? ৰেলপথ মোৰ ডেফিনেটলি প্ৰয়াস কৰা হয়। চ' এইটো ইয়াত গোটেইখিনি ইনভেষ্টিগেশ্যন পিছত ওলাব, যে ইয়াত যদি কিবা লেপছ আছে কাৰোবাৰ, সেইখিনি কথাও ওলাব, বা কোনে কি কৰিছে সেইখিনি কৰা যাব। ৰেলতো কোনো ক্ষতিগ্ৰস্ত হোৱা নাই এতিয়ালৈকে আমি গম পোৱা নাই, আমি গম পোৱা একো হোৱা নাই। পিছত আমি জনাম দিয়ক ডিটেইলছত। ইনভেষ্টিগেশ্যনটো একদম প্ৰিলিমিনাৰী ষ্টেজত আছে। পিছত যেতিয়া
কথা ওলাব, আপোনালোকে গম পাই থাকিব। থেংক ইউ।